আজি কি বনাম আহকচোন। আজি বনাম শুকান মাছ ৰঙলা পাত দি, নহৰু পিঁয়াজ বিলাহী এইখিনি ল'লোঁ। শুকান মাছখিনি ধুনীয়াকৈ কুহুমীয়া গৰম পানী কৰি ধুই ল'ম। কেৰাহীখনত তেল অকণমান দি লৈছোঁ। ৰঙলা পাতকেইটা তেলত অকণমান গৰম কৰি ল'ম। ৰঙলা পাতখিনি ভজা হৈ গ'ল। কাঢ়ি দিছোঁ, ভজা হৈ গ'ল। এতিয়া অকণমান তেল দি শুকান মাছখিনি ভাজি ল'ম। শুকান মাছখিনি তেলতে ফ্ৰাই কৰি ল'ম। বেছি ভাজিব নালাগে, অকণমান ভাজি দি হৈ গৈছে। এতিয়া গেছটো বন্ধ কৰি দিম। ভজা হৈ গ'ল। পাতখিনি ৰঙলা পাতখিনি ধুনীয়াকৈ পটাখনত অকণমান পিচি ল'ম। হৈ গ'ল, এইখিনি পটাত পিচি ল'লোঁ। আলু এটাই দিছোঁ, আলুটো সানি ল'লোঁ। মাছখিনিও ভজা হৈ গ'ল। আহকচোন এতিয়া কেনেকৈনো বনাম। তেল ঢলা হৈ গ'ল, তেল গৰম হৈ গ'ল। পিঁয়াজখিনি দি দিছোঁ, নহৰুখিনি দি দিছোঁ, পিচি দিয়া নাই, ভালকৈ ফালি দিছোঁ, পিচি দিয়া নাই। বিলাহীখিনি দি দিম ইয়াতে। শুকান জলকীয়াটো পাউডাৰটো মই দিয়া নাই, কেঁচাটো দিয়া নাই। এইটো শুকান জলকীয়াটো দি দিছোঁ, তেলত দিয়া নাই, এনেই কেঁচাকৈ দি দিম ওপৰতে। নিমখ, হালধি, মছলা অকণো দি দিছোঁ। এতিয়া এইখিনি ভাজি লওঁ। মছলাখিনি হৈ গ'ল, এতিয়া ইয়াতে দি দিম আলুখিনি। আলুখিনি অকণমান ভাজি লৈছোঁ, বইল কৰি লৈছোঁ। আলু বেছি দিয়া নাই, এটাই দিছোঁ। এতিয়া দি দিম ৰঙলা পাত পিচি লৈছিলোঁ। এইখিনি ধুনীয়াকৈ ভাজি ল'ম আৰু অকণ। তাৰপৰাহে শুকান মাছকেইটা দি দিম। ভজা হৈ গ'ল, শুকান মাছখিনি ঢালি দিছোঁ, আকৌ লৰাই দিম। অকণমান ভাজি ল'ম। আগত ভাজি লোৱা হৈছিলে বাৰু মাছখিনি, আকৌ অকণমান ভাজি ল'ম। তাৰপৰা অকণমান পানী ঢালি দিম। ভালকৈ সিজিবৰ কাৰণে অকণমান পানী দি দিছোঁ। এতিয়া তৰকাৰীখিনি পানীকণ দিয়াৰ পিছত ধুনীয়াকৈ মিক্স হৈ যাব। মাছকেইটাও ভালকৈ আকৌ সিজিব। তৰকাৰীখিনি হৈ গ'ল, চাওক পানীখিনিও শুকাই গ'ল, ধুনীয়া হ'ল। এতিয়া নমাই দিম। হৈ গ'ল, তৰকাৰীখিনি ধুনীয়াকৈ হৈ গ'ল। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ।